তেৰি চাচোন চা হেল্ল' দোস্ত ৱেলকাম বেক মাই ইউটিউব চেনেল আপোনালোকক মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম আজি মই ইমানে সুখী আছোঁ না কি ক'ম আৰু আপোনালোকক इतनी खुशी मुझे आज तक नहीं हुई। মানে বহুত মানে বহুত সুখী আছোঁ পিছে সুখী কিয় আছোঁ আপোনালোকে কোৱাই নাই ব'লক আপোনালোকৰ সুখীটো কাৰণটো কওক আৰু দেখুৱাওক সুখীটো কিয় মোৰ মানে এজন ফ্ৰেণ্ড আহিছে না মোৰ লগত সি মানে আজিৰ পৰা সি প্ৰত্যেকটো ভিডিঅ' বা ভ্লগৰ লগতে জড়িত থাকিব মানে প্ৰত্যেকটো ভিডিঅ' মানে ভ্লগৰ লগতে মোৰ লগতে থাকিব কি আপোনালোকে চাবনে মোৰ বন্ধুজন কোন ব'লক তেন্তে দেখুৱাওক আপোনালোক মোৰ বন্ধুজন ব'লক চাওক ইয়াৰ ভিতৰত আছে মোৰ ফ্ৰেণ্ডজন ব'লক তেন্তে চাওক ইয়াক খুলোঁ ফালি চিলি একে খুলি পেলাই চাওক ফ্ৰেণ্ডজন কেনেকুৱা ব'লক তেন্তে চাই লওক क्यों हिला डाला ना ইয়ে হয় মোৰ নিউ ফ্ৰেণ্ড আজিৰ পৰা ই থাকিব মোৰ লগত প্ৰত্যেকটো ভ্লগাৰৰ ভিডিঅ'তে এইটো ইমান হেৰি নহয় তো ইমান এটা বাজেট নাই মোৰ তো কম দামৰ কাৰণে যে মই লৈছোঁ আৰু এটা মানে হাত ধৰি বিষাই যায় তো মানে যেতিয়া ভিডিঅ' এটা কৰিব লাগে মানে এইটো কাৰণে তাৰ কাৰণে এইটো লৈ আহিছোঁ মই शाबाश बेटा बहुत बढ़िया তো ইমান এটা হেৰি নাই তো আনিছোঁ আৰু সৰু মুৰা এইটো দি চলাম আৰু এতিয়া ভ্লগাৰ ভিডিঅ' যিমানবোৰ ভিডিঅ' মানে পাই যাব এইটো বস্তু দি পাব এইটো হ'ব মোৰ নিউ ফ্ৰেণ্ড ইয়াৰ দ্বাৰাই হ'ব এতিয়া আৰু ইয়াৰ লগতে এইটো লাইটটো আছে এইটোও টেষ্ট কৰিম আৰু এইটো চব টোটেল টেষ্ট কৰি চাম কেনেকুৱা আছে ঠিকে আছে নে নাই নে কি কোৱা আপোনালোকে টেষ্ট কৰোঁ ব'লক তেন্তে ৱাও লাগিছে নে একদম ওপৰত এতিয়া ইয়া ঠিক কৰি লওঁ ঠিক আছে নে গাইসকল চাওক এই হ'ল মোৰ ৰুমটো ইয়াতে থাকোঁ মই প্ৰথমবাৰ পাইছোঁ ন তো মানে বহুত ভাল লাগিছে মানে প্ৰথমবাৰ ন এইবিলাক মানে বস্তু চেল্ফি ষ্টিক মানে প্ৰথমবাৰ লৈ আহিছোঁ আৰু এইটো ৱাৰলেছ হয় এটা মানে কোনো হেৰি নাই ইয়াত মানে আগতে দেখিছিলোঁ এটা কম দামত আছে না এটা ৱাৰলেছ এইটো তো তাতছে অকণমান মানে এনেকৈ ৰখি থকা মানে আপোনালোকক দেখুৱাম পুৰা চেল্ফি ষ্টিকটো কেনেকুৱা ব'লক তেন্তে ইয়াত এটা লাইট আছে ন সেই লাইটটো টেষ্ট কৰোঁ ব'লক যাওঁ তেন্তে বাহিৰলৈ অ' তেৰি চাচোন চা বৰ্তমান দিন হৈ আছে লাইটটো এতিয়া কেনেকৈ টেষ্ট কৰিম বাদ দে নকৰোঁ আৰু ভিতৰলৈ যাম ব'ল অঁ এটা কথা হ'ল না দিন হৈ আছে বৰ্তমান ৰাতিওতো হ'ব ৰাতি টেষ্ট কৰিম এতিয়া দিনতো টেষ্ট কৰিব পাৰোঁ না দিনতো নাজাৰাটো দেখিব পাৰোঁ না ইয়াৰ পৰা মানে ওপৰৰ পৰা কেনেকৈ দেখে ব'লক চাই লওক ওপৰৰ পৰা দাম কিমান এইটো লিখি আছে ওপৰত 436 আৰু আপোনালোক এটা বস্তু জনাই দিওঁ দে এই বস্তুটো ইয়াত কোনো হেৰি নাই চাওক এমাজন বা ফ্লিপকাৰ্টত কোনো লিখা নাই লিখা আছে মাই শ্বপিং প্ৰাইম ইয়াত এটা নাম আছে দেখি পাইছা আৰবি ট্ৰেণ্ড শ্বপ মানে এইটো মানে এটা এপ হয় গলৰত সেই গলৰৰ এপৰ পৰা মই লৈছোঁ মানে এই আৰবি ট্ৰেণ্ড শ্বপটো মোৰে হয় মোৰে অনলাইন দোকান তাৰ পৰা লৈ চাইছোঁ মই টেষ্ট কৰি মানে লৈছোঁ আৰু কেনেকুৱা তো অঁ দেখি পাইছেনে এয়া ৰাতি আন্ধাৰত লাইটটো চকুতে লাগে অলপ পাৱাৰ আছেতো লাইটটো অকণ চকুতে লাগে এইটো এনেকৈ জপাই ল'লে এনেকৈ কৰি ল'লে
এতিয়া ঠিকে আছে, বঢ়িয়া। কি ক'ম আৰু, ঠিকে আছে লাইটটো। পোহৰটো ৰাতি আন্ধাৰতো মই মানে হেৰি কৰিব পাৰিম আৰু। চাই লওক আন্ধাৰত, দেখি পাইছে ন মোক? ঠিকে আছে। তো আপোনালোকক এয়ে ক'ব খোজোঁ যে মই য'ৰ পৰা লৈছিলোঁ বস্তু বহুত কম দাম। যদি অৰ্ডাৰ কৰিব খোজে অৰ্ডাৰ কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগবঢ়াই লৈ যাওক।